হেল্ল' গাইজ কালিৰ পৰা দ্য কাশ্মীৰ ফাইল যিখন ফিল্ম হিন্দী ফিল্ম তাৰ যি পাব্লিক ৰিয়েকশ্যন চাই আছোঁ আৰু চাবই নোৱাৰি একেবাৰে পাব্লিক ৰিয়েকশ্যন যিহে মানে যি দেখিছোঁ মানে কিছুমানে কান্দি কান্দি পাগল হৈ গৈছে, কিছুমানে বাগৰি পৰিছে কান্দি কান্দি। আৰু বৰ্তমান যিবিলাক নতুন প্ৰজন্মই সিহঁতে বুজি পাইছে বৰ্তমান কি হ'বলৈ গৈ আছে দেশখন। আৰু কিন্তু তাৰ মাজতে আমাৰ যিবিলাক অসমীয়া যি হিন্দু, কিন্তু হিন্দুৰ বাহিৰে যিখিনি এইখিনি এক শ্ৰেণী প্ৰাণী আছে সিহঁতৰ কথা নকওঁ, কাৰণ সিহঁতেতো বিৰোধিতা কৰিব, সেইটো চিয়ৰ। আজিও বহুতে বিৰোধিতা কৰিছে, যিবিলাক নামী দামী নেতা সিহঁতে বিৰোধিতা কৰিছেই। ইমানলৈকে কৈছে যে ফিল্মখন মানে বেন হ'ব লাগে, বন্ধ হ'ব লাগে, সকলোবিলাক হলতে বন্ধ কৰি দিব লাগে, সেইবিলাকতো আছেই। আনহালাগে যিখিনি ছেকুলাৰ, মই কওঁ ছেকুলাৰ, আগতে মই ছেকুলাৰক বিশ্বাস কৰিছিলোঁ যেতিয়ালৈকে বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া যি হ'বলৈ গৈ আছে ছেকুলাৰ শব্দটোক আমি আগত ৰাখি কি কৰিব লাগিব, আমি ছেকুলাৰ বুলি কৈ নিজকে ডিঙিটো পাতি দিব লাগিব। আমি ছেকুলাৰ বুলি কৈ নিজৰ খোৱা ভাতখিনি যাচি দিব লাগিব। আমি ছেকুলাৰ বুলি কৈ নিজৰ দেশখনক দি দিব লাগিব। আমাৰ ছেকুলাৰ বুলি কৈ আমি নিজকে ছেকুলাৰ বুলি কৈ আমাৰ গামোচা, সত্ৰ, মন্দিৰ, নামঘৰ, এইবিলাক যিবিলাক আমাৰ হিন্দু সমাজৰ কালচাৰ, যিবিলাক সংস্কৃতি, সকলোবিলাক আমি চকুৰ আগতে জ্বলি যোৱা চাই থাকিব লাগিব, শেষ হৈ যোৱা চাই থাকিব লাগিব। আৰু সেই শ্ৰেণীৰ মোৰ উদ্দেশ্য হৈছে আমাৰ হিন্দু সভ্যতাৰ, আমাৰ অসমীয়া সংস্কৃতিক মনে মনে ভিতৰি শেষ কৰি নিয়াৰ। সংবিধানৰ যিটো ছেকুলাৰ শব্দ, সেই শব্দটো মাত্ৰ এতিয়া এটা শ্ৰেণীৰ কাৰণেই ছেকুলাৰ শব্দটো। আৰু সেইবাবে সেই শ্ৰেণীটোৱে বৰ্তমান শোষিত, লাঞ্ছিত, বাঞ্ছিত হৈ আহিছে বৰ্তমানলৈকে। সেই ছেকুলাৰ শব্দটো মাত্ৰ এটা শ্ৰেণীৰ কাৰণে, আৰু যাৰ গৰিণা লৈ বৰ্তমান এটা নিকৃষ্ট জীৱৰ শ্ৰেণী বৰ্তমান জাগ্ৰত হৈ আহিছে, সাহসী হৈ আহিছে, ষ্ট্ৰং হৈ আহিছে, আৰু আমাক শেষ কৰি পেলাইছে। আমি ছেকুলাৰ, সেইবাবে আমি হত্যা হ'ব লাগিব, আমি আনৰ হাতত বলিদান দিব লাগিব। আমাক হত্যা কৰিব কাৰণ আমি ছেকুলাৰ। আমাৰ বাই ভনী ধৰ্ষণ কৰিব কাৰণ আমি ছেকুলাৰ। আমাৰ মাতৃক হত্যা কৰিব, আমাৰ পিতৃক হত্যা কৰিব, আমাৰ ভাতৃক হত্যা কৰিব কাৰণ আমি ছেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ। এটা বৃহৎ শব্দ ধৰ্ম নিৰপেক্ষ, আৰু সেই শব্দটো মাথো আমাৰ বাবে, মাত্ৰ আমাৰ কাৰণে। কিন্তু সেই শব্দটোৰ গৰিণা লৈয়ে আজি এটা শক্তি উত্থান হৈছে, এই ভূমিত এটা শক্তি উত্থান হৈছে, আৰু যাৰ পৰিণামস্বৰূপে বৰ্তমান মন্দিৰে হওক, নামঘৰ, সত্ৰ, সকলোবিলাক শেষ হৈ গৈছে। আৰু সেই শক্তিটোৱে আজি ক'বলৈ পৰা হৈছে কি মিউজিয়াম লাগে, আজি সেই শক্তিটোৱে ক'বলৈ পৰা হৈছে কি আজি সিহঁতক জনজাতিকৰণ কৰিব লাগে। আৰু লাগিছে কি, যিখন অসমত গৰু আসন জ্বলে, যিখন অসমত গামোচা জ্বলে, আৰু যিখন ভাৰতত পাকিস্তানৰ জয়ধ্বনি দিব পাৰে, যিখন অসমতো পাকিস্তানৰ জয়ধ্বনি দিব পাৰে, আৰু কি লাগিছে? আৰু লাগিছে কি, কাৰণ আমি ছেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ। দ্য কাশ্মীৰ ফাইলৰ যি ট্ৰেইলাৰ চালোঁ আৰু যি পাব্লিক ৰিয়েকশ্যন, আপোনালোকে চাব, যদি চোৱা নাই গম পাব বৰ্তমান সেই শক্তিয়ে কেনেদৰে আগবাঢ়ি আহিছে। আৰু যি এতিয়া কাশ্মীৰ ফাইল হৈ আছে, সেইটো এসময়ত আমাৰ দ্য আছাম ফাইল হ'বলৈ গৈ আছে, হ'ব, আৰু বেছি সময় নাই। কাৰণ বৰ্তমান আমাৰ তেজৰে, আমাৰ মঙহৰে এটা শ্ৰেণী যি ছেকুলাৰ বুলি কৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে, নিজকে ধৰ্ম নিৰপেক্ষ বুলি কৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেই শক্তিকে লৈ সিহঁতে ৰাজনীতি কৰে, সিহঁতে সেই শক্তিক, সেই শ্ৰেণীটোক সিহঁতে সুৰক্ষা দিয়ে, সিহঁতৰ যত্ন লয়, আৰু সেই শক্তিক লৈ সিহঁতে ৰাজনীতিৰ দল খুলিছে, আৰু সেই শক্তিক লৈয়ে সিহঁতে ৰাজপাট দখল কৰিবলৈ বিচাৰিছে। আৰু কি লাগিছে, কাৰণ আমি ছেকুলাৰ, এইখন আমাৰ ছেকুলাৰৰ দেশ। আৰু আমাৰ মানুহেও কি কৰিছে, ছেকুলাৰ বুলি কৈ স্নেহ দেখাইছে, মৰম দেখাইছে, শ্ৰদ্ধা দেখাইছে সেই শগুন লেখীয়া, সেই নৰপিশাচ শ্ৰেণীটো। আৰু সেই শ্ৰেণীটো যদি এই মানসিকতা,
সিহঁতৰ চিন্তাধাৰাবিলাক যদি চাবলৈ যায়, সিহঁতৰ শিক্ষা, সিহঁতৰ সংস্কাৰ, সিহঁতৰ শালীনতা যদি আপোনালোকে চাবলৈ যায়, তেতিয়াহ'লে সত্যৰঞ্জন বৰাদেৱৰ যিবিলাক পোষ্ট থাকে আৰু যিবিলাক ভিডিঅ' থাকে, তাৰ কমেণ্ট বক্সত গৈ চালেই দেখিব আপোনালোকে সিহঁতৰ মানসিকতা আৰু সিহঁতৰ মেণ্টেলিটি, আৰু সিহঁতে ভিতৰি কি কৰিবলৈ বিচাৰি আছে, আৰু সিহঁতে আমাৰ তেজৰ মানুহক, আমাৰ বাই ভনীক, আমাৰ ভাতৃ ককাই ভাই মা দেউতাক কেনেদৰে সিহঁতে ধমকি দিবলৈ পৰা হ'ল, কেনেকৈ সিহঁতে ধমকি দিছে, কেনেকৈ গালি পাৰিব পৰা হ'ল, সিহঁতৰ শক্তি চাব, তাত চাব। আৰু ক'তো চাবগৈ নালাগে, দ্য কাশ্মীৰ ফাইল যদি আপোনালোকে চাবলৈ নিবিচাৰে, তেন্তে সত্যৰঞ্জন বৰাদেৱৰ যিকোনো পোষ্টৰ কমেণ্ট বক্সত চাব, সিহঁতৰ মানসিকতা আপোনালোকে ধৰিব পাৰিব। আমাকে ধমকি দিয়ে, এইখন অসমতে আমাক কটাৰ ধমকি দিয়ে, এইখন অসমতেই দেৱ দেৱতাক গালি পাৰে, এইখন হিন্দু ৰাষ্ট্ৰত, এইখন ভাৰতত দেৱ দেৱতাক গালি পাৰে। আৰু কি লাগিছে, আমি শুনিয়ে থাকিম নহয় জানো, কাৰণ আমি ছেকুলাৰ। নিজৰ তেজে খাবা এদিন, নিজৰ তেজে খাব লাগিব এদিন। যেনেদৰে ট্ৰেইলাৰটোত সেই চিনেমাখনত দেখাইছে, দ্য কাশ্মীৰ ফাইলত দেখাইছে, নিজৰ হাজবেণ্ডৰ তেজেৰে ধোৱা যিবিলাক চাউল চব মিক্স কৰি কেঁচাই চাউল খুৱাইছে, তেনেদৰে আমাক এদিন খুৱাব, নিজৰ তেজকেই খুৱাব, আমাক খুৱাব, হত্যা কৰিব। আমাৰ তেজ আমাৰ বাই ভনীক খুৱাব, আমাৰ তেজ মা দেউতাক খুৱাব। আৰু কি লাগিছে, আমাৰ তেজেৰে আমাৰ অসম, আমাৰ ভাৰত ভূমি এদিন ৰাঙলী হৈ পৰিব, যদি আমি বৰ্তমানৰ পিছতো যদি আমি যদি সাৱধান নহওঁ, আমি যদি একত্ৰিত নহওঁ, আমি যদি শক্তিশালী হৈ নুঠোঁ, আমাৰ মাজতে যদি জাতি জনজাতি ভাষা সংস্কৃতিৰ লগত যদি আমি নিজকে মই কছাৰী, মই আহোম, মই কলিতা কৈ যদি আমি নিজৰ মাজতেই ভাগ কৰি থাকোঁ, তেতিয়াহ'লে দ্য আছাম ফাইল হ'বলৈ আৰু বেছি দিন নাই। আজি এইখন অসমতেই আমি আজি সংখ্যালঘু হ'বলৈ গৈ আছোঁ, বৰ্তমান হৈছেই কিছুমান ডিষ্ট্ৰিক্টত। নামনি অসমত বহুত ঠাইত বৰ্তমান আমি সংখ্যালঘু হৈ গৈছোঁ, আৰু সিহঁতে 10টা 15টা ল'ৰা ছোৱালী জন্ম দি আজি সংখ্যাগৰিষ্ঠতা পাবলৈ গৈ আছে। আজি সিহঁতে সংখ্যাগুৰু হ'বগৈ, আমি আৰু সংখ্যালঘু হৈ এদিন সিহঁতৰ শোষণৰ, সিহঁতৰ অত্যাচাৰৰ, সিহঁতৰ ভণ্ডামীৰ আমি বলি হ'ম, আৰু তাৰ প্ৰতিশোধে সংঘটিত হ'ব দ্য কাশ্মীৰ ফাইলৰ বিপৰীত ছবি, মানে একেই ছবি কিন্তু আমাৰ অসমত হ'ব, দ্য আছাম ফাইলছ হ'বলৈ গৈ আছে। কিন্তু তেতিয়া যে আমি কিবা উপলব্ধি কৰি অনুতাপ কৰি একো লাভ নহ'ব, আৰু তেতিয়া আমি নিজকে শক্তিশালী কৰি লাভ নহ'ব। এতিয়াই সময় আমি একত্ৰিত হোৱাৰ, নিজকে বুজি উঠাৰ, আমি নিজকে বুজি উঠিব লাগিব। কাশ্মীৰ ফাইলত যেনেকৈ হিন্দু পণ্ডিতসকলক হত্যা কৰিলে, সিহঁতক ঘৰ বাৰী জ্বলাই দিলে, কিমান সৰু কণ ল'ৰা ছোৱালীক মাৰিলে, মুখত গুলি ফুটাইছে, গুলিয়ে সৰকা কৰিছে, ডিঙি কাটি মাৰিছে, সিহঁতৰ নিজৰ ঘৰ বাৰীৰ পৰা খেদি পঠাইছে বাহিৰলৈ। কিমান মাক দেউতাক নিথৰুৱা হ'ল, কিমান পৰিয়াল তাৰ পৰা গুচি যাব লগা হ'ল কাশ্মীৰৰ পৰা। বৰ্তমানেও আছে তেনেকুৱা মানুহ, আৰু যিবিলাক পাব্লিক ৰিলেশ্যনত কিছুমান মানুহ আছে, সিহঁতৰ যিবিলাক মিতিৰ কুটুম্বৰ অলপ সম্পৰ্কীয় হয়, চাব পাৰে আপোনালোকে যদি চোৱা নাই। আৰু এই ঘটনা কিন্তু বাহিৰত নহয়, আমাৰ ভাৰততে হ'ল, আৰু আমাৰ যে অসমত নহ'ব আৰু বেলেগত যে নহ'ব, সেইটো কোনো হেৰি নাই, হ'ব। আমাৰ তেজমঙহৰ মানুহৰ কিছুমান দালালৰ, কিছুমান ভণ্ডৰ কমেণ্ট চাব আপোনালোকে, বন্ধুসকল চাবচোন, কমেণ্ট চাব, কি কমেণ্ট কৰে সিহঁতে। আজিলৈকে সিহঁতৰ চকু খোলা নাই, আমাৰ অসমতে কিমান আমাৰ বাই ভনীক ধৰ্ষণ কৰিছে, হত্যা কৰিছে, কিমান আমাৰ ককাই ভাইক হত্যা কৰিছে, কিন্তু তথাপিও আমাৰ এইখিনি ভণ্ড ছেকুলাৰৰ চকু মেল খোৱা নাই, সিহঁতে জাপ খাই আছে। আৰু কিছুমান ছেকুলাৰে বৰ্তমানেও সিহঁতক লৈ, সেই ভণ্ড শ্ৰেণীটোক লৈ, সেই সগুণ শ্ৰেণীটোক লৈ, সেই নৰপিশাচখিনিক লৈ ৰাজনীতি কৰিবলৈ গৈ আছে, ৰাজনীতি কৰিছে, ৰাজপাট দখল কৰিবলৈ বিচাৰিছে, কিন্তু দেশৰ চিন্তা নাই, নিজৰ জাতিৰ চিন্তা নাই, কাৰণ সিহঁতৰ নিজৰ পেটটো ভৰিলেই হ'ল। আৰু লাগিছে কি, নিজে ৰাজপাট দখল কৰিব, মন্ত্ৰী হ'ব, MLA হ'ব, লাগিছে কি। আৰু সেই তেনেকুৱা এচাম মানুহৰ কাৰণেই দ্য কাশ্মীৰ ফাইল সংঘটিত হৈছিল। আৰু সেই
ছেকুলাৰক গইনা লৈয়ে কাশ্মীৰ ফাইল হৈছিল। এতিয়া বহুতেই বুজি উঠিছে, কিন্তু এতিয়াও বুজা নাই সেই ভণ্ড এচাম আমাৰ তেজমঙহৰ মানুহে, যাক কয় ছেকুলাৰ।